গাঁৱত আজি মুভি শ্বুটিং কৰিব ও তেওঁৰ ঘৈণীয়েক মৰছি একদম চাইয়ে আছো তো হে গাইজ গুড মৰ্নিং আশা কৰিছোঁ আপোনালোকৰ বহুতে ভাল তো গাইজ মোৰ আজি বহুতে বঢ়িয়া কিয় বহুত গৰম দিছে আৰু গৰমত মেংগ খাবৰ মন যায় আপোনালোকে যে মোক যে ছাবস্ক্ৰাইব কৰিছে তাৰ কাৰণে বহুত থেংক ইউ গাইজ আপোনালোক মই ক'ব পাই সুখী হৈছোঁ কি আমাৰ গাঁৱত আজি এখন মুভি শ্বুটিং কৰিব পোষ্টাৰখন হৈছে এখন তো চিনেমাখনৰ নাম হৈছে কাকা তো আপোনালোক মই সম্পূৰ্ণকৈ দেখাই দি আছোঁ চিনেমাখনক কেনেকৈ শ্বুটিং কৰে সম্পূৰ্ণকৈতো দেখাই দিবা নোৱাৰিমে সৰু আৰু মই এতিয়া বৰ্তমান শ্বুটিং চাব যাম তে বলক আৰু তো চিনেমাখনৰ নাম হৈছে কাকা অসমীয়া চিনেমাহে তো এখন হৈছে পোষ্টাৰ তো গাইস এৰে শ্বুটিং তো হল শ্বুটিংৰ কাৰণে এইয়া পেহাই কিবা নি আছে এটা কোনটো টেগ লৈ আছে এটা বৰ্তমান খৰিকাটা কাটি কিনে এতিয়া শ্মশানত মানে ও তানে শ্মশানত লৈ যাব তাৰ মানে মানুহ মৰছি ও মানে না ঘৈণীয়েক মৰছি কাকা ও তেওঁৰ ঘৈণীয়েক মৰছি তুমিও ৰোল কৰবা না তুমিও মই গাড়ীত ড্ৰাইভাৰ বাহ চিতা বনাইছে ভাই ভয় লাৰবা এতিয়া কিবা ভয় লাগে দেখোন আসল আনকে বানাইছে একদম আসল আনকে বানাইছি ইটা কাক কৰি দিব এতিয়া বৰ্তমান হৈ দিব কাকাৰ ঘৈণীয়েকক চিতাত আনা দেখুৱাব না আনাটো পাছত দেখিব গাইছ চক একদম ৰিয়েল চিতা হেন লাগছে চিতা কৰিলে লাৰবাই মোৰ ভয় লাগে জুই দিব এডাল জুই দিব তাত যি জুই দেই আৰু বাকীখিনি চাই থাকো আৰু কি বম ডাঙৰ কেমেৰা ছাৰ নমস্কাৰ মজা কৰিছে চাইছোঁ আপোনাৰ শ্বুটিং এই চাইয়ে আছোঁ আপুনি মজা এক্টিং কৰিছে মজা পৰিতো মজাই আছে অলপ চলপতো ভুল হ'বই মোৰ ভ্লগতে হয় আৰু এক্টিং কৰিব পিছে ন আৰু কৰিব লাগিব আৰু এসপ্তাহমান লাগিব নেকি তো এই কেমেৰাটো দিয়ে চিনেমা শ্বুটিং কৰে কেমেৰাটো বৈধ লাগছে ভাই ভ্লগ কৰিব কি মজা লাগিব দাঙি এতিয়া বৰ্তমান হাঁহিখন জ্বলাব আৰু এই যি বগা কাপোৰ দেখছে এইটো হৈছে মানুহ ৰিয়েলকৈ নজ্বলয় মানুহ চব কিমাখান মানুহ হৈছে শ্বুটিঙত ফুল লাগে ইয়াৰ বোলে ফুল লাগে তো গাছৰ পৰা উঠিয়ে ফুলটো সোনকালে আহ তাত যি ফুল লাগে মৰাৰ সময়ত তো ফুল আনাৰ কাৰণে মই এণ্ডাল গাছত উঠিছিলোঁ এই ফুলটো তাতে দিছি অফালে বহি আছে হয় কেমেৰা তো এইবাৰ পুৰা কাষত সেইটো ঢালি দিয়া তেলটো গোটেই ঢালি দিয়া কুকুৰটো নাইভি কুকুৰে টিভি পুৰা ৰিয়েল হেন পাই একদম ৰিয়েল কিন্তু নহয় ফেক একদম ৰিয়েল হেন পাই বহুত ৰাতি হৈ গ'ল আৰু গা চাও ধুবা আছে শ্বুটিং আছে কিন্তু আমি সম্পূৰ্ণকৈ শ্বুটিংটো চোৱা নাই আৰু তো আমি ঘৰত যাই আছোঁ দাউৰি তো গাইজ গুড মৰ্নিং হৈ গ'ল অৱস্থা মজাই আৰু মোৰ শ্বুটিং চাই মজা লাগছে আজিও শ্বুটিং আছে বোধহয় কিজানি তো আজি নাযাওঁ দিয়ক আজি যদি মোৰ ভিডিঅ'টো যদি ভাল লাগছি ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু যদি মোৰ চেনেলত নতুনকৈ ভৰ্তি হৈছে তেতিয়া গাইজ ছাবস্ক্ৰাইব কৰিব বাই থেংকছ ফৰ ৱাচিং